নমস্কাৰ সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিও লৈ আজি সানভিৰ অকমান আমি টেষ্ট লম ঠিক আছে কি টেষ্ট লম চাই থাককচোন আপোনালোকে সো তোমাৰ আজি মই টেষ্ট লম ঠিক আছে তো তুমি এবিসিডি খন ভালকে জানা তো মই কিটামান ইয়াতে লেটাৰ লিখিম আৰু মিসিং লেটাৰ বিলাক তুমি লিখিব লাগিব মাজত এটা মিসিং লেটাৰ থাকিব আৰু তুমি মিসিং লেটাৰ বিলাক লিখিব লাগিব ঠিক আছে ওকে সো আমি স্টাৰ্ট কৰিম প্ৰথমতে তুমি নকবা লিখিব লাগিব ঠিক আছে এটা মই ডেশ দি দিলো আৰু এটা দি দিলো ইয়াতে লিখো সো এইটো দিয়া হৈছে ই তাৰ পিছত ডেশ জি কে ডেশ এম সো এটা মই সানভিক দিম সানভি পাৰেনে নৰে চাম আমি ওকে let's do it yes কি আছে কৰি দিয়া এটা কৰি দেখুৱা তুমি মিসিং লেটাৰ বিলাক লিখা কি লেটাৰ হ'ব মাজত E F G ঠিক আছে F লিখিছা কিন্তু উলটা হৈছে নেকি চোৱাচোন F টো উলটা হৈছে ন সো ভালদৰে লিখাচোন F টো ভালদৰে লিখা ভালদৰে লিখা yes E F G next K dash M আছে এটো লিখা কি হ'ব K L M so সানভিয়ে লিখিলে E F G K L M L তো ভালদৰে বুজা যোৱা নাই আসডালত লাগি আছে সো নাই এফালে হা সো ঠিক আছে মিসিং লেটাৰটো তুমি লিখিব পাৰিছা ভালকে বহি থাকা ইমান বদমাসি কৰি নাথাকিবা ঠিক আছে তোমাক সবে চাই আছে ওকে নেক্সট মই মিসিং নাম্বাৰস লিখিব দিম ওকে ওকে সো মিসিং নাম্বাৰস কি হ'ব এটো লিখি দিয়া তুমি ওকে ঠিক আছে 2-4 কি হ'ব লিখা মিসিং লেটাৰ মিসিং নাম্বাৰস কি নাম্বাৰ হ'ব নেক্সট 7 8 ওয়াও ধুনিয়া সো সানভিয়ে লিখিলে 2 3 4 7 8 9 ধুনিয়া হৈছে জানিছা তুমি yes এতিয়া মই তোমাক দুইটা যে তুমি কৰিলা এই কাৰণে মই তোমাক কিমান দিম a প্লাস তোমাক মই কি দিলো a প্লাস সো তোমাক মই a প্লাস দিলো এতিয়া তুমি এটা কাম কৰা তুমি যিকোনো এটা ৰাইমস ইংলিশৰ ৰাইমস কোনটো মনত আছে তোমাৰ ডিং ডং বেল তো খেদিনাও গাইছিলা তুমি বেলেগ এটা গাই শুনোৱা আজি বেলেগ কি গাবা কোৱা বেলেগ কি ৰাইমস গাবা কোৱাচোন তুমি খেদিনা ডিং ডং তুমি ভাবি থাকা ভাবি হুনকালে ভাবা বেছি দেৰি নকৰিবা লিটল মিস মাফেট হেতু গাব লাগিব ঠিক আছে সো মই তোমাক মাইক্ৰোফোনটো ওচৰত দি দিও যাতে সাউন্ডটো ক্লিয়াৰ হয় ওকে ওকে এতিয়া গোৱা স্টাৰ্ট কৰা ওকে এফালে চাই পেলে গাবা ওকে Okay, little Miss Muffet sat on a tapet, eating her cards away. Along came a spider who sat down the side and frightened Miss Muffet away. Okay. এতিয়া আমি দুইটাই গাম কাৰণ তোমাৰ অকনমান কিছুমান শব্দ উচ্চাৰণ কৰতে ভুল হৈছে ঠিক আছে কিয় মানে মই তোমাক বুজাই দিম এতিয়া সো লেটস স্টাৰ্ট লিটল মিস মাফেট sat on a tapet eating her cards and way along came a spider who sat down beside her and frightened Miss Muffet away ঠিক আছে তুমি ভালদৰে মনত ৰাখিব লাগিব ওকে ঠিক আছে তুমি সব বস্তু কি কৰা অলপ অলপ জানিলে তুমি ভাবা কি সব গম পাই গৈছা তুমি সো তুমি ভালদৰে সব বস্তু মনত ৰাখিব লাগিব আৰু সেই কাৰণে ভালদৰে কি কৰিব লাগিব
পঢ়িব লাগিব Yes. হয়নে নহয় Yes. সো আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে যদি আপোনালোকৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ অলপ হ'লেও কিবা হ'লেও উপকৃত হ'ব বুলি মই ভাবোঁ লাষ্টত কম এতিয়াই কৈ দিলোঁ একো নাই সো সেইকাৰণে সবকে অনুৰোধ জনালোঁ যাতে চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিয়ে যদি চেনেলটো ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আমি ভিডিঅ' বনোৱাৰ মটিভেশ্যনটো ক'ত পাম ছাবস্ক্ৰাইবাৰ বাঢ়িলেহে আমাৰ কমসে কম এটা মটিভেশ্যন পোৱা যায় যে মানুহে ভাল পাইছে যদি মানুহে বেয়া পাইছে তেনেহ'লে কমেণ্ট কৰি জনাব বা ডিছলাইক মাৰিব যদি ভিডিঅ'বোৰ বেয়া পাইছে তেনেহ'লে ডিছলাইক মাৰিব তেনেহ'লে গম পাম যে কিবা এটা ভুল হৈ আছে গতিকে এইখিনিয়ে ক'লোঁ কাইণ্ডলি যদি পাৰে যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ বাই বাই কৈ দিয়া সবকে Okay. Bye. বাই Bye. আৰু কি কৰিবা আৰু আমি যি কৰিম পিছত কৰিম ঠিক আছে